নমস্কাৰ Assam Study Point দল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ADRE 2.0 লগত সংগতি ৰাখি চলাই নিয়া ভিডিঅ' সিৰিজৰ 5 নম্বৰ ভিডিঅ'টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটি হৈছে The list of 16 মহাজনপদাস is available in 16টা মহাজনপদৰ তালিকাখন ক'ত পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপচন বি আংগুত্তাৰ নিকায়াত 16টা মহাজনপদৰ তালিকাখন পোৱা যায় Question number 82 Which was the first capital of Magadha? Magadhar প্ৰথম ৰাজধানী কোনখন আছিল আৰু এই শুদ্ধ উত্তৰ দিব অপচন সি গিৰিভাৰ্জা বা ৰাজগৃহ Magadhar প্ৰথম ৰাজধানী আছিল গিৰিভাৰ্জা বা ৰাজগৃহ Question number 83 Who founded পাটলিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু এই শুদ্ধ উত্তৰ দিব অপচন এ উদাইনে পাটলিপুত্ৰ প্ৰতিষ্ঠা কৰিছিল Question number 84 By whom the first republic of the world was established in বৈশালী ভাৰতৰ প্ৰথম পৃথিৱীৰ প্ৰথম গণৰাজ্য বৈশালীত কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ দি হ'ব অপচন ডি লিচ্ছাবিয়ে বৈশালীত পৃথিৱীৰ প্ৰথমখন গণৰাজ্য বা ৰিপাব্লিক প্ৰতিষ্ঠা কৰিছিল Question number 85 Which early ruler of Magadha murdered his father to ascend the throne and in turn was murdered by his own son মগধৰ কোনজন আদিম শাসকে সিংহাসনত উঠিবলৈ পিতৃক হত্যা কৰিছিল আৰু পাছলৈ নিজৰ পুত্ৰই তেওঁক হত্যা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ দি হ'ব অপচন বি অজাতশত্ৰু Question number 86 মহাজনপদা situated on the bank of river গোদাবৰী নদীৰ পাৰত অৱস্থিত মহাজনপদ আছিল আৰু শুদ্ধ উত্তৰ দিব অপচন সি অশোকা আছিল গোদাবৰী নদীৰ পাৰত অৱস্থিত মহাজনপদা Question number 87 Who was the founder of Nanda dynasty? Nanda ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি মহাপদ্মানন্দ আছিল নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাপক Question number 88 Which one of the following dynasty was ruling over North India at the time of Alexander's invasion? আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত উত্তৰ ভাৰতত তলৰ কোনটো বংশই শাসন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ নন্দ আলেকজাণ্ডাৰৰ আক্ৰমণৰ সময়ত উত্তৰ ভাৰতত নন্দ বংশৰ ৰজাই শাসন কৰিছিল Question number 89 Between which of the following was the ancient town of Taxila located তলৰ কোনটোৰ মাজত প্ৰাচীন তক্ষশিলা চহৰখন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ ইণ্ডাছ এণ্ড ঝেলাম সিন্ধু আৰু ঝেলাম নদীৰ মাজত প্ৰাচীন তক্ষশিলা চহৰখন আছিল Question number 90 The earliest evidence of the use of iron in India has been discovered from ভাৰতত লোহাৰ ব্যৱহাৰৰ আদিম প্ৰমাণ আৱিষ্কাৰ হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি অট্ৰঞ্জি খেৰাত ভাৰতত লোহাৰ ব্যৱহাৰৰ আদিম প্ৰমাণ আৱিষ্কাৰ হৈছে Next question নেভি পৰিধান এণ্ড আদি ভাষা ৱেৰডা নেভি পৰিধান আৰু অধিবাস আছিল আৰু শুদ্ধ উত্তৰটি হ'ব অপচন এ ডিফাৰেণ্ট টাইপছ অফ গাৰ্মেণ্টছ অফ দ্য আৰিয়ানছ আৰ্যসকলৰ বিভিন্ন ধৰণৰ বস্ত্ৰ Question number 92 Who was the first European to designate Aryan as a race? আৰ্যসকলক জাতি হিচাপে নিৰ্ধাৰণ কৰা ইউৰোপীয় কোন আছিল আৰু শুদ্ধ উত্তৰ দিব অপচন সি মেক্স মুলাৰে আৰ্যসকলক এটা জাতি হিচাপে স্বীকৃতি দিছিল Question number 93 Give the name of the tribe which is not related to the Panchajana of the Rigveda Aryans ঋগ্বেদ আৰ্যৰ পঞ্চজনৰ লগত সম্পৰ্ক নোহোৱা জনগোষ্ঠীৰ নাম হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপচন ডি তুৰভাষা Question number 94 Which of the following inscriptions tells about the Aryans movement from Iran to India তলৰ কোনটো শিলালিপিত আৰ্যৰ ইৰাণৰ পৰা ভাৰতলৈ যোৱাৰ কথা কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি বগাছ কয় Question number 95 Which of the following Vedas is not a part of the Veda tribe তলৰ কোনখন বেদ Veda tribe অংশ নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি অথৰ্ব বেদা Veda tribe অংশ নহয় Question number 96 In the Vedic period the people called Panis were বৈদিক যুগত পানী নামৰ লোকসকল আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ those who control trade যিসকলে ব্যৱসায় নিয়ন্ত্ৰণ কৰিছিল Question number 97 Which of the following rivers was known as
পুৰুষ নে ইন দ্য বেদিক পিৰিয়ড তলৰ কোনখন নদী বৈদিক যুগত পুৰুষী নামেৰে জনাজাত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ৰবি কুৱেশ্যন নম্বৰ 98 হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ৱাজ আৰ্লিয়াৰ ন'ন এজ বিতাস্তা তলৰ কোনখন নদীক পূৰ্বতে বিতাস্তা বুলি জনা গৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি জেলাম নদীখনক পূৰ্বতে বিতাস্তা বুলি জনা গৈছিল কুৱেশ্যন নম্বৰ 99 হুইচ হাইমছ অফ দ্য ঋগ্বেদা আৰ কনচিডাৰ্ড টু কণ্টেইন দ্য ৰুডিমেণ্টছ অফ দ্য ইণ্ডিয়ান ড্ৰামা ঋগ্বেদৰ কোনবোৰ গীতত ভাৰতীয় নাট্যৰ আদিম গ্ৰন্থ সন্নিৱিষ্ট বুলি ধৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি সামবেদা চুটকা সমবেত সূতক কুৱেশ্যন নম্বৰ 100 আৰু এই ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটি হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ব্ৰাহ্মণা টেক্সট বিলংছ টু ঋগ্বেদা তলৰ কোনখন ব্ৰাহ্মণ গ্ৰন্থ ঋগ্বেদৰ অন্তৰ্গত আৰু শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ আইতাৰেয় ব্ৰাহ্মণ হ'ল ঋগ্বেদৰ অন্তৰ্গত আজিৰ ভিডিঅ'টোত এইখিনিয়ে আপোনালোকে যদি কুৱেশ্যনসমূহ ভাল পাইছে আমাৰ ভিডিঅ'সমূহ ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নিজৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব